সাবস্ক্ৰাইব কৰক এম হাছান চেনেলটোক আৰু এনে ধৰণৰ ভিডিঅ' পোনপ্ৰথমে চাবলৈ বেল আইকনটো প্ৰেছ কৰক। তো বলক আমি কোশ্চিন কেইটা চাওঁ। 19 নম্বৰ কোশ্চিন অৰ্থাৎ আজিৰ ভিডিঅ'ৰ 1 নম্বৰ কোশ্চিন। SSC কনষ্টেবল 2015ত অহা কোশ্চিন আপোনালোকে চাব পাৰে। ইয়াতে হিন্দী দি আছে আৰু আমি এছামিজ দিও দিছোঁ আৰু ভিডিঅ'টো স্কিপ নকৰি গোটেইখিনি চাব। তো 19 নম্বৰ কোশ্চিন আমি চাওঁ। যদি 2 = 0, 3 = 3, 4 = 6 আৰু 5 = 9 हो তো 7 = what? অপশ্যন আছে আমাৰ A নম্বৰ 16, B নম্বৰ 12, C নম্বৰ 18 আৰু ফাইনেলি D নম্বৰ 15। আৰু 20 নম্বৰ কোশ্চিনটো যদি ভাগ ইকুৱেল টু মানে পূৰণ, ভাগ কমা পূৰণ দিছে ইয়াতে, মানে ভাগ পূৰণৰ কি হয়, য'ত ভাগ থাকিব তত আমাৰ পূৰণ লিখিব লাগিব। भाग कमा पूरण के लिए है, पूरण कमा माइनस के लिए है, माइनस कमा प्लस के लिए है और प्लस कमा भाग के लिए है। तो 48 + 6 - 12 डिवाइडेड बाय 2 + 10 = what? আমি ক্যালকুলেশন করি মানখিনি আমি উলিয়াম। A নাম্বার দিছে কোশ্চিন 14, B নাম্বার দিছে 16, C নাম্বার দিছে তোমার 9 আৰু ফাইনালি D নাম্বার দিছে 4। এইটো SSC কনষ্টেবল 2015ত অহা কোশ্চিন। তাৰপিছত দিছে 21 নম্বৰ কোশ্চিন। निम्नलिखित समीकरण का सही उत्तर कीजिए। ইয়াতে দিছে 5 × 6 × 3 = 356। তাৰপিছত আছে 1 × 0 × 5 = 510। এতিয়া আমাক উলিয়াব লাগিব কি যে 5 × 6 × 7 = কিমান। এইটো SSC কনষ্টেবল 2013ত আহিছে। আমাক A নাম্বাৰ কোশ্চিনটো দিছে যে 5 6 7, B নাম্বাৰ দিছে 6 5 7, C নাম্বাৰ দিছে 2 1 0 আৰু ফাইনেলি D নাম্বাৰ দিছে তোমাৰ যে 7 5 6। এতিয়া আমি ইয়াত ট্ৰান্সলেশ্যন কৰি দিছোঁ যিসকলে হিন্দীত অলপ প্ৰব্লেম আছে তেওঁলোকৰ কাৰণে। যদি 2 = 0, 3 = 3, 4 = 6 আৰু 5 = 9 হয় তেন্তে 7 = কিমান। ইয়াতে এনসাৰো মই দি দিছোঁ, আপোনালোকে চাব পাৰে যে ইয়াতে কি হৈছে 2 3 4 5 হৈছে আৰু মানে প্ৰথমে আৰু ইকুৱেল টুৰ পিছত চোৱা যে 0 3 6 মানে 3 কৈ কি হৈ বাঢ়ি গৈছে। তেনেহ'লে আমাৰ কি হ'ব 5 = 9 হৈছে, 6 = আমাৰ কি হ'ব 12 হ'ব আৰু 7 = 15 হ'ব। তা ফাইনেলি আমাৰ D নাম্বাৰটো এনসাৰ। তা 20 নম্বৰটো আমি চাওঁ। যদি ভাগ ইকুৱেল টু পূৰণ, পূৰণ ইকুৱেল টু মাইনাছ, মাইনাছ ইকুৱেল টু প্লাছ আৰু প্লাছ ইকুৱেল টু ভাগ হয় তেন্তে আমি এইখিনি ক্যালকুলেশন কৰাৰ পিছত আমি এনসাৰটো পাম 4। আৰু এইটো মানে মাষ্ট বি আপোনালোকে বদমাছ নিয়মত কৰিব। 21 নম্বৰ কোশ্চিনটো আমি চাওঁ যে তলৰ কোনটো শুদ্ধ উত্তৰ বাছি উলিওৱা। যে ইয়াতে চোৱা যে 5 × 6 × 3 দিছে। ইয়াতে এনসাৰটো কি ওলাইছে, লাষ্টত যে 3টো আছে সেইটোৱে আমাৰ কি কৰিছে এনসাৰৰ প্ৰথমে লিখিছে, তাৰপিছত 5 6 লিখিছে। তেনেকৈ যে 1 2 কি 5 আমাৰ কি আছে 1 × 0 × 5, সেইটোৰ 5 আছে আমাৰ কি লাষ্টৰ অংকটো আমাৰ 5 আছিল, এইটো প্ৰথমে দিছে তাৰপিছত 1 0। তা আমাৰ এতিয়া এনসাৰটো কি হ'ব যে লাষ্টত আমাৰ কি আছে 7 আছে, 7টো প্ৰথমত হ'ব তাৰপিছত 5 6 হ'ব। তো আমাৰ ফাইনেলি কোশ্চিন নাম্বাৰ আমাৰ কি হয়
756 ডি নাম্বাৰটো আমাৰ এনসাৰ হয়। আপোনালোকে নিশ্চয় কমেন্ট কৰিব। আৰু তাৰ পিছত চোৱা 22 নম্বৰ কোশ্চেনটো সেম একে ধৰণৰ অলপ মানে সেম টাইপৰ আৰু মানে এইবাৰ চোৱা কি কৰিছে এসএসসি কনস্টেবল এটো 2012 ত অহা কোশ্চেন। আমি এতিয়া চাও যে 5 * 6 * 9 = 659। আমাৰ এতিয়া কি কৰিল মাজৰ যেটো সংখ্যা আছে আমাৰ এইটোৱে প্ৰথমত বহাল, তাৰ পিছত কি আছে প্ৰথমটো তাৰ পৰা লাষ্টটো লাষ্টত। তে এনেকৈ বহাৰ পিছত আমাৰ এতিয়া দিছে 4 * 7 * 3 সেম তেনেকুৱাই 7 টো আমাৰ কি হৈছে প্ৰথমত নিছে, তাৰ পিছত 4 তাৰ পৰা 3। এতিয়া আমাৰ উলিয়াব লাগে কি যে 9 * 2 * 8, তাহলে 8 আমাৰ প্ৰথমে হ'ব, তাৰ পিছত 9 হ'ব, তাৰ পৰা 8 হ'ব। তা আমি কোশ্চেন নাম্বার বি টু হয় আমার অ্যান্সার যে 298 কমেন্ট করিব। এতিয়া আমি চাও যে 23 নাম্বার কোশ্চেনটো 23 নাম্বার কোশ্চেনটো চোৱা যে আমাৰ কিছে 7 * 4 * 8 = 4498, তাৰ পিছত দিছে 3 * 6 * 5 = দিছে কি 695। তো 5 * 9 * 4 = কিমান? নিশ্চয় আপোনালোকে অলপ ব্ৰেইনটো তাতে কি কৰিব লগাব আৰু এনসারটো আপোনালোকে কি কৰিব কমেন্ট কৰিব। तार पिছত दिसे यदि P का अर्थ है माइनस, Q का अर्थ है पूरण और R का अर्थ है भाग और S का अर्थ है प्लस, तो दिए गए समीकरण का मान क्या होगा? निश्चय P जत आछे तत माइनस बहाम, Q जत आछे तत आमी पूरण बहाम, R आछे जत तत आमी की करिम भाग बहाम और एस থাকিলে আমি প্লাস বহাম। বহাই কেনে আমি কি করিম এনসারটো করিম। আর এইটো এসএসসি কনস্টেবল 2011 ত আহা কোশ্চেন। আমি এসামিজটো ইয়ার দি দিছো, আপোনালোকে নিশ্চয় চাব, নিশ্চয় চাই লব। এতিয়া আমি চাও যে 25 নাম্বার কোশ্চেনটো এটো আপোনালোকৰ কাৰণে মই দিছো, এটো কোনো মানে কি অহা নাই আৰু এটো এসএসসি কনস্টেবল এমকিউ হৈ আছে, মানে মডেল কোশ্চেন হৈ আছে 2019 ৰ কাৰণে। নিশ্চয় চাব। যদি 8 * 8 = 72 আৰু 6 * 6 = 42 আৰু 7 * 7 = 56 হয়, তেন্তে 5 * 5 কিমান? নিশ্চয় কমেন্ট কৰিব ইয়াৰ এনসার আৰু লাইক কৰিব যদি আপোনালোকৰ উপকাৰ হৈছে, আৰু সাবস্ক্রাইব কৰিবলৈ না পাহৰিব আৰু বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব। তো থ্যাংক ইউ ফৰ ওয়াচিং।